আৰম্ভণিৰ পৰা শেষলৈকে একে আকৌ যিমানখিনি লিখিব তাতকৈ বেছিকৈ লিখিছে বহলাই গতিকে আমি ভাবিছোঁ এনেকৈ লিখিছে কেনেকুৱা সম্ভৱ মানে বহীখন চাইছে মনটো ভৰি গৈছে ষ্টেণ্ড কৰাটোতো আমি ভাবিছিলোৱে আৰু আনকি এতিয়া বহাই কোৱা হ'ব তেওঁৰ বহীখন খুব ধুনীয়াকৈ লিখাৰ কাৰণে আমাৰ এনেকুৱা লাগিছিলে যে তেওঁ হয়তো 100কৈও বেছি নম্বৰ তেওঁ পাবলগীয়াকৈ তেওঁ লিখিছে মই কৈছিলোঁ নোট এটা লিখি দিয়ক দি পেলাই আমি কাউন্সিলক জনাবলৈ চেষ্টা কৰিম তেওঁলোকে সেইটো বিষয়ত আলোচনা কৰিব দিব তেওঁলোকে আলোচনা কৰিব কিন্তু ইয়াত আমাৰ যিহেতু এটা লিমিটেশ্যনছ 100 মাৰ্কছলৈকে লিমিটেশ্যনছ থাকে তাৰপিছততো দিব নোৱাৰি কিন্তু দিলে আমি সেইটো জনাব লাগিব রুলার আসাম হায়ার সেকেন্ডারি এডুকেশন কাউন্সিল তেখেতে মোক এটা মানে ভিডিঅ' ক্লিপিংছ দিছিল তো ভিডিঅ' ক্লিপিংছটো দি পেলাই কৈছিল এইটো চাব আৰু ইয়াত আমাৰ এনেকুৱা ইভালুৱেশ্যন সম্পৰ্কে এনেকুৱা কিবা কিবি মতামত আছে কোনোবাই কমেণ্টছ কৰিছে সেইখিনি চাই পেলাই ৰিপৰ্ট এটা পঠাব লাগে বোলে আপুনি মোক ডিটেইলছ ৰিপৰ্ট এটা দি দিব তো সেই সুবাদতে যেনিবা আমি সেই তিনিজনকে আমি ইয়াত হিয়াৰিং এটা মাতিছোঁ চিৰিয়াছিৰ কথা এটা নিশ্চয় থাকে ইয়াত জানে আপোনালোকে বা আমি পৰীক্ষাৰ ক্ষেত্ৰত অলপ কনফিডেঞ্চিয়েলিটি মেইনটেইন কৰোঁ তো সেইখিনি কথা আমি তেওঁলোকৰ হিয়াৰিং এটা লৈছোঁ আমি ৰিপৰ্টটো কমপ্লিট কৰি মোষ্ট প্ৰবেবলি আজি এইটো আমি ডাইৰেক্টৰ ছেকেণ্ডাৰী এডুকেশ্যনত পঠাই দিম সকলো পাব্লিক ছাৰ্ভেণ্টে যেতিয়া আমি শপত গ্ৰহণ কৰোঁ আমি দুটা কথাত শপত গ্ৰহণ কৰোঁ এটাটো হ'ল সংবিধানৰ প্ৰতি আনুগত্য প্ৰকাশ আনটো কথাটো হ'ল গোপনীয়তা ৰক্ষা কৰা চৰকাৰৰ গতিকে যিসকলে গোপনীয়তা ভংগ কৰিছে ইতিমধ্যে মই কাউন্সিলৰ চেয়াৰমেনৰ লগত কথা পাতিছোঁ গতিকে তেওঁলোকে তদন্ত কৰি যি ৰিপৰ্ট দিয়ে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব নিশ্চিত গোপনীয়তা যদি কোনোবাই ময়ো যদি ভংগ কৰোঁ তো মোৰ বিৰুদ্ধেও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব